যেহেতু আমার যে বড়সকলৰ যেটো লং ষ্টেণ্ডিং ডিমাণ্ড সেপাৰেট ষ্টেট বড়োলেণ্ড সেইটো বিষয় লৈ আমি যেটো গোৰ্খালেণ্ড যে সেপাৰেট ষ্টেট যে আমাৰ ডিমাণ্ড লিডাৰ্ছবিলাক আছে ইয়াৰ মাজত আমাৰ বহুত মানে এইটো ভাল ডিছকাশ্যন হৈছে টাৰ্গেটটো হ'ল মানে অহাৰ দিনৰ আমি কেনেকুৱা গোৰ্খালেণ্ড আৰু বড়োলেণ্ডটো একেলগে লৈ পেলাই যেটো ডিমাণ্ডটো দিব পাৰে আজিৰ দিনত আমাৰ গোৰ্খালেণ্ডৰ অলৰেডি ইণ্টাৰলকুটৰ সেইটোতো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া দিয়া হৈছে আমাৰ আজিলৈ যেহেতু মানে বড়োলেণ্ডত দিয়া নাই ইয়াৰ কাৰণে যে আমাৰ যে এটা ষ্ট্ৰেটেজিক লোকেশ্যনত যে চিকেন নেক নৰ্থ ইষ্টত যেটো মানে গোৰ্খালেণ্ড যদি ডিমাণ্ড আৰু বড়োলেণ্ড ডিমাণ্ড এইটো একেই লাইনত আছে ইয়াত আমি দুইটা মানে যেটো ডিমাণ্ড লিডাৰ্ছ ডিমাণ্ড কমিটি লিডাৰ্ছ আমি একেলগে বহি পেলাই মানে চিন্তা কৰি আছে ফিউচাৰত নট অনলি গোৰ্খালেণ্ড নট অনলি বড়োলেণ্ড বাট বিভিন্ন অসমত ইণ্ডিয়াত সৰু সৰু যেটো স্মলাৰ ষ্টেট যেটো ডিমাণ্ড কমিটি আছে তাৰো মানে একেলগে আমি ডিপ্ল'মেটিকেলি কেনেকুৱা মানে একেলগে বহি পেলাই আগবাঢ়ি যাম how to proceed ahead together in coming days with all the stakeholders of the separate state demand committee of smaller state of India. So we are planning for that. We are working for that together. And today our brother Sanjay Tulong, he has come here to discuss elaborately and in broader sense between Gorkhaland and Bodoland demand leaders in this very Bodoland guest house here. So we had a fruitful discussion. So in coming days, we will work together to achieve our long cherished dream of the Bodo people, that is called separate state Bodoland. Ami তেতিয়ালৈ আমাৰ বড়োলেণ্ড সেপাৰেট ষ্টেট নাপায় এতিয়ালৈ আমাৰ আন্দোলনটো হৈ থাকিব আমাৰ যেটো সিনিয়ৰ স্যাৰ দাৰো দেখে বাৰু আমাৰ যেটো এক্স ভলান্টিয়াৰ ফৰ্স আৰু এক্স এনডিবি আৰু এক্স বিএলটি লিডাৰ্ছ বিলাক সকলে মানে আজিলৈ মানে স্যাটিসফেক্টৰি নহয় our long standing demand of the Bodo people to আছিল এটো সেপাৰেট ষ্টেট এটো সৰু সৰু এটা মানে কাউন্সিল নহয় বিএসসি বিটিসি আৰু বিটিআৰ নহয় এটো হল separate state Bodoland. ইয়াৰ কাৰণে আজিলৈ আমাৰ যেটো সিনিয়ৰ ৰিভলিউশনাৰী লিডাৰ্ছ বিলাক আছে আজিলৈ মানে ৰিটায়াৰমেন্ট লোৱা নাই ইয়াৰ কাৰণে আমাৰ যেটো নতুন নতুন যুৱ ইউথছ বিলাক ওলাই আহিছে তাৰ লগৰ সাপোৰ্টিং কৰি পেলাই আমাৰ যেটো অ্যাচিভমেন্ট যেটো মানে সপোন হেতু মানে সাকসেসফুল কৰাৰ কাৰণে আজি আমি একেলগে ওলাই আহিছে আৰু ফিউচাৰত যেটো গোৰ্খালেণ্ড separate state coordination committee the chief coordinator chief convener brother logot dada logot ami ekeloge future কাম কৰি যাম আৰু একেলগে আমি যেটো strategy and policy কেনেকৈ আমি separate state achievement কৰিব পাৰে হেতু লৈ পেলাই আমি আগবাঢ়ি যাম it's a part of our strategy যেটো মানে যেটো physical যেটো আন্দোলন highway blockage or ban or dorna it's a part and parcel of our strategy but basically ami the importance to hold je amar je strategically notice is very important aji dino south both sides the chicken neck the other side the Bangladesh the other side almost the China mane both মানে not in very good terms with India মানে India লগত good pal relation নাই গতিকে in future if you see already the Bangladesh the outside boundary of the BTC areas all inhabited by the immigrants from Bangladesh and mentally and physically they are already part with Bangladesh but only the BTC area where indigenous people are holding the power holding the what you call the area mainstream the indigenous people but if we in future মানে আমি in future যেটো মানে BTC area ইটো হোল্ড কৰিবা নোৱাৰে তেনে হইলে already হিটো গোল already cut off any war happen already the other side of the border of Kokrazar or the Gorkhaland area will be already part of the Bangladesh so ইয়াৰ কাৰণে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া স্ট্ৰেটেজিক্যালি দি ইম্পৰ্টেন্স দিব লাগিব যেটো আমি ইন্ডিয়ান হৈ পেলাই as per the provision of the government of India আমি article 2 and 3 as a indigenous bhumiputra hisabot
আমি সেইটো মানে ষ্টেটটো পাব লাগে আৰু যি আমাৰ যিটো এলেকা যিটো প্ৰপ'জ মেপ সেইটো অলৰেডি ইন দ্য ব্ৰিটিছ টাইম ইট ইজ ছেমি এক্সক্লুডেড এৰিয়া ইটছ এ পাৰ্ট নট ডাইৰেক্টলি কণ্ট্ৰল বাই দ্য ব্ৰিটিছ actually it was a part of the administration of the Bhutanese government the area where now the BTC Duars area so this area comes under the Indian Union only in 1949 not in 1947 তেতিয়া ইণ্ডিয়া ইণ্ডিপেণ্ডেন্স হৈ 1947 গোটেই অসমখন ভাৰতত যোগদান হৈছে মিডিয়া আই উড লাইক টু কনভে এ মেছেজ যে আজি আমি বড়োলেণ্ড গেষ্ট হাউচ কোকৰাঝাৰত যে আমি এটা মিটিং লোৱা হৈছে আৰু ইয়াত উপস্থিত হ'ব পাৰিছে আমাৰ গোৰ্খালেণ্ড ছেপাৰেট ষ্টেট কোঅৰ্ডিনেশ্যন কমিটি চিফ কনভেনাৰ ব্ৰাদাৰ সঞ্জয় টুলুং দ্বাৰা আহিছে উপস্থিত হ'ব পাৰিছে আৰু ইয়াৰ মাজত আমাৰ বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ ৱৰ্কিং প্ৰেচিডেণ্ট ছাৰ গৌৰৱ দেৱ নাৰ্জাৰী ছাৰো উপস্থিত হ'ব পাৰিছে আৰু ইয়াৰ আমাৰ এক্স ভলণ্টিয়াৰ ফৰ্চৰ আমাৰ লিডাৰ্ছ আৰু আমাৰ অল বড়ো ছিনিয়ৰ চিটিজেন্সৰ লিডাৰ্ছ আৰু অল PTD গাঁওবুঢ়া এছ'চিয়েশ্যনৰ আমাৰ জেনেৰেল ছেক্ৰেটাৰী আৰু আমাৰ বংশু কোকৰাঝাৰ চেণ্ট্ৰেলৰ লিডাৰ্ছ এইবিলাক উপস্থিত হ'ব পাৰিছে